নালগে ভিউজ, নালগে ছাবস্ক্ৰাইবাৰ। একদিনতো মৰিলে মোৰ ল'ৰা ছোৱালীয়ে চাই পেলাই এদিন কান্দিব পাৰিব বোলে দেউতাই এনেকুৱা ভিডিঅ' বনাইছিল। হয় কি নহয় ৰাইজ? যোনবিলাখানে চাই আছা হয় কি নহয় কমেণ্টত জনাবচোন মোক। কেলা ভিডিঅ' বনাইছ, কেনেকুৱা হৈছে তোৰ ভিডিঅ'? ইয়াৰ থাৰ্ড ক্লাছ ভিডিঅ' বনাইছ। আৰে থাৰ্ড ক্লাছ ভিডিঅ' হওক যি হওক, ভিডিঅ'টো বনাইছ। বোলো নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? বহুত দিন মই আজি ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু চাব, লাইক কৰিব নে কি? লাইকটো কৰে কৰিব, নকৰে নাই, কথাটো নাই। ভিডিঅ'টো বনালোঁ আৰু মানে কি বহুত দিন, মোটামুটি 1 মাহ 1.5 মাহ মানুহৰ বিৰতিৰ পাছত ভিডিঅ'টো বনাইছোঁ। তাৰমানে কি ইচ্ছাই নাছিল, মানে বাদি ভিডিঅ' কোনে বনায়। এই এনেকুৱা অসমীয়া চেনেলটোত ভিডিঅ' নবনাওঁ মানে 4-5টামান ভিডিঅ' বনাইছিলোঁ। তাতে দেখোন মনে মনে কোনোবাই ছাবস্ক্ৰাইব কৰি থৈ দিছে, ভিউছো 2-4টা বাঢ়ি আছে। এনেকৈ আজি চেক কৰোঁতে মনে মনে চালোঁ, চাৱা দেখা পাই মই বোলো কোনোবাই চাইছি দেখোন। তেতিয়া অলপমান মনটো ভাল লাগিল, মানে কি আগ্ৰহ আহিল ভিডিঅ' বনাওঁ বুলি। গতিকে সেইকাৰণে ভিডিঅ'টো বনালোঁ। আহক আপোনালোকে ভিডিঅ'টো যদি চাই আছে পিছে শেষক লাগি চাব। আৰু লাষ্টৰখিনি লাষ্টত হ'ব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰা, ভিডিঅ'টো চাই পেলাই যি কৰা কৰবি ইচ্ছা খুচি মতে। আহক ভিডিঅ'টো পিছে চাওঁ। তামান বৰষুণ দি আছে, ৰাজস্থানত আছোঁ বৰ্তমান। তামান বৰষুণ। আমাৰ অসমত দেখি বৰষুণ দিছে নে নাই আজিৰ দিনটোত আপোনালোকে কমেণ্ট কৰি জনাবচোন। তামান বৰষুণ দি আছে। ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত কিছুমান মানে 2-4টা কথা ক'ব বিচাৰিছোঁ। কেনেকুৱা তাৰমানে যোৱা ভিডিঅ' কেইটামান মানে 4-5টামান দিছিলোঁ নেকি, মনত নাই মেন মাতা। এতিয়া ভিডিঅ'কেইটা দিছিলোঁ ঠিকেই, কিন্তু লগ বন্ধুগিলাখানে কি কৰে জানানে? ঠাট্টা কৰে। কি ক'ম, উপায় নাই। কেলা ভিডিঅ' বনাইছ, এনেকুৱা হৈছে তোৰ ভিডিঅ', ইয়াৰ থাৰ্ড ক্লাছ ভিডিঅ' বনাইছ। আৰে থাৰ্ড ক্লাছ ভিডিঅ' হওক যি হওক, ভিডিঅ'টো বনাইছোঁ না, কমচে কম বনাবাতো পাৰিছোঁ। হয় কি নহয় কেলা কবিচোন? কমচে কম বনাব পাৰিছোঁতো, আশাটোতো আছে। নালগে ভিউজ, নালগে ছাবস্ক্ৰাইবাৰ। একদিনতো মৰিলে মোৰ ল'ৰা ছোৱালীয়ে চাই পেলাই এদিন কান্দিব পাৰিব বোলে দেউতাই এনেকুৱা ভিডিঅ' বনাইছিল। হয় কি নহয় ৰাইজ? যোনবিলাখানে চাই আছা হয় কি নহয় কমেণ্টত জনাবচোন মোক। মানে চাৰে সহায় মৰা, মানে ভিডিঅ' বনালেও মৰা, ভিডিঅ' নবনালেও মৰা। আৰু 2জন মানে আকৌ কমেণ্ট কৰিব বোলে ভিডিঅ' কিয় নবনা হ'লি আজিকালি, কি কাৰণত ভিডিঅ' নবনা হ'লি? কমচে কম ভিডিঅ' বনাই তাক 2 মিনিট 1 মিনিটৰ হ'লেও 4 মিনিটৰ হ'লেও, কাৰণ এতিয়া বাঢ়ি যাই থাকিব। মই আৰু সিহঁতক আৰু কি ক'ম, বোলে 2জন মানে ঠাট্টা কৰে, 2জন মানে যেন ভাল কথা কয়, আৰু 2জন মানে আৰু কি ক'ম আৰু এনেকুৱাই চলি থাকিব। গতিকে বেলেগৰ কথাত ইমান গুৰুত্ব দিলেতো মোৰ নচলে। গতিকে মোৰ কৰ্মটো মই কৰি যাবই লাগিব। ভিডিঅ' বনাওঁ নবনাওঁ সেইটো মোৰ কথা হ'ব। গতিকে সময় সুবিধাও মিলবা লাগিব, মোৰো সময় সুবিধা মিলবা লাগিব। গতিকে সকলোখিনি যদি একচাত মিলি যায়, গতিকে ভিডিঅ' বনাব পাৰি। কিন্তু কিছুমান তাতে আকৌ থাৰ্ড ক্লাছ কমেণ্ট আহি যায় না, তেতিয়া মন চন একদম ডেমেজ হৈ যায়। এইকাৰণে 1 মাহ আমাৰ বনোৱাই নাছিলোঁ ভিডিঅ'। মানে কিছুমানে কয় এই ভিডিঅ' বনাইছ এইবিলাক, ভগৱান কিমান যে কি কয়, তাৰ কিবা কমেণ্ট আহিব, কি হ'ব কি নহ'ব, মানে কি ক'ম আৰু এটা বস্তু, নতুন বস্তু এটা দেখাই আছোঁ। গ্লাছৰ ওপৰেদি নাযাব নেকি সেনেকুৱা ভাল কৰি। জংঘলী ছাগল, এইবিলাক জংঘলী ছাগলো আছে, তাতে ঘৰচীয়া ছাগলীও আছে। মানে কি চব ধৰি আনি জংঘলৰ পৰাই ঘৰচীয়া বনাই লৈছে, দেখিছা ন? জাকে জাকে ছাগল আছে, জাকে জাকে ছাগল। এই সোপা দেখিছা, জংঘলৰ পৰাই ছাগল সিহঁতে নিজে ঘৰত লৈ যায়, ঘৰচীয়া ছাগল বনায়। গতিকে সেনেকুৱা ইয়াতে 2টা ছাগল নহয়, ইয়াতে 100 হাজাৰ ছাগল আহে। ভালৰ মাজত বেয়াও থাকে, বেয়াৰ মাজত ভালো থাকে। গতিকে সেনেকৈয়ে সংসাৰ এখন চলি যাব।
আৰু দুটামান মানে কি এনেকুৱা থাৰ্ড ক্লাছ কমেণ্ট আহে কি ক'ম ভাই ভিডিঅ' বনাবৰে ইচ্ছা নাযোৱা হৈ যায় এনেকুৱা হৈ যায় আৰু কেইটামানে জানিব ক'ব কেলা ভিডিঅ' নবনোৱা আৰে লিখিত আমিও লিখিত ক'ব জানো কথিত যদিও বা আমিও লিখিত বনাব জানো আমিও জানো কথিতও ক'ব জানো লিখিতও ক'ব জানো চবখিনি জানো কিন্তু যোনগিলা লিখিত ক'ব সিহঁতে মানে কথিত ভাষা নাইবই সিহঁতৰ হা গতিকে চাই লৈ ওপৰৰ পৰা টেৰেছৰ চাই লচোন একবাৰ এই ভিতৰত ছাগল ধুনীয়া ছাগল গোটাই 100মান আছে আনকি ছাগল নহয় মোটামুটি আনকি বনৰীয়া গাহৰিও আহে এই বনৰীয়া গাহৰিও আহে কোনোবা দিনা চান্স পালে ভিডিঅ'টো বনোৱা থকা টাইমত চান্স পালে কম দেখুৱাই দিম আচ্ছা চান্স পালে দেখুৱাই দিম বনৰীয়া গাহৰি যি লম্বা লম্বা একদম পূৰা সেই এয়া কি কয় এইকেইটা দাঁতকেইটা এই দু চাইডে দুটা থাকে এইটো দেখা পাইছোঁ সিদিনাখনে মই জাষ্ট মানে জেগাখিনি কি ক'ম আৰু জেগাখিনি একদম আওচৰীয়া জেগা মানে কি কোনো নাই আশে পাশে মানুহে নাই পথাৰ এৰিয়া মানে পথাৰ এৰিয়া ফেষ্টিভেল আছে আমাৰ না দুৰ্গা পূজা ভালকৈ চাব পাওঁ চলি পলি লগত লগ বন্ধুৰ লগত না বিহু খাব পাওঁ শান্তিমতে না মাঘৰ বিহু বুলি ক'লি হাউচ কৰি যাব পাওঁ মানে কি কোনো এটা ফেষ্টিভেল আমাৰ নাই আৰু অসমৰ পৰা অহাৰ বাহিৰৰ পাছত অসমৰ পৰা যেতিয়া বাহিৰত আহিবি আহি পেলাই তই বিহু হওক পূজা হওক যিকোনো বস্তু ফেষ্টিভেল তই মানে মতবৰত আশা নকৰিবি যে মই এইবাৰ মাঘত যাই পেলাই বিহুটো খাব পাম বা দুৰ্গা পূজাটো চাব পাম হয় না এনেকুৱা মানে কথা কি ক'ম যদি বাই চান্স গুচিও যা মালিকহঁতৰ ফালৰ পৰা অনুমতি নোহোৱাকৈ তেতিয়াতো ঘৰত গেলি ঠিক আছে তোৰ মনৰ খুচিৰ কাৰণে গুচি গেলি হয় না যাই পেলাই যেতিয়া ৰিটাৰ্ণ আহিবি তেতিয়া হয়তো তোক ডাইৰেক্ট ফোন কৰাৰ পাছত ক'ব কি নাই দে মই বেলেগ চলি এটা ৰাখি দিলোঁ তো বেলেগত এটা কাম চাই ল যদি লো মানে কি এনেকুৱা পৰিৱেশ আহি পৰে গতিকে হঠাতে গুচি গ'লেও এটা কামত যেতিয়া এটা কাম কৰি থকা যায় বা ধৰি লোৱা 6 মাহ 8 মাহ 1 বছৰ এনেকুৱা জেগাখিনিত কাম কৰি থকা যায় গতিকে তেনেকুৱা কাম এৰি থৈ পেলাই যাবও ভাল নালাগে কাৰণ এতিয়া যাৱাৰ লগে লগে মানে কি কামটো তোৰ হাতৰ পাই গেল আৰু দ্বিতীয়টো কাম বিচাৰি পাব লাগিলেও বৰ মানে কি অসুবিধা অলপ যদিও বা ক'ৰবাত কামটো ভাল হয় দৰমহা পাতি ভাল হয় ৰুমটো বেয়া হ'ব আৰু ক'ৰবাত যদি ৰুমটো ভাল হয় কামটো ফাল্টু হ'ব এনেকুৱা দৰমহা কম হ'ব এনেকুৱা চবখিনি সুবিধা মানে কি নাপায় এটা পালি এটা পাবি এটা নাপালি এটা নাই এনেকুৱা কিবা এটা পালি কিবা এটা নাপায় এনেকুৱা পৰিস্থিতিটো এনেকুৱা অসমৰ পৰাই মানে বাহিৰত অহা চলিগিলাখানে বহুত শাস্তিত মানে কি বাহিৰত কাম কৰি থাকিব লগা হয় কিন্তু প্ৰায়ভাগ মানুহে কি ভাবে কি অসমৰ পৰাই মানে কি গেছি যিহেতুকে বাহিৰত ইয়াতে পইচা আনছি কিবা আনছি আৰে বাবা থাকাগিলে গম পায় বাহিৰত যোনগিলাখানে আছে নহয় থাকি পইচা কামা মাহৰ মূৰত পূৰা মাহটো গিনতি কৰি দৰমহা যেতিয়া পায় তেতিয়া মোটামুটি তোৰ 2 দিন 3 দিন বা এসপ্তাহত সেই দৰমহা শেষ আকৌ নেক্সট 1 মাহৰ কাৰণে চিন্তা কৰি থাকিব লাগিব দৰমহা কেতিয়া আহে কি হয় মোটামুটি এনেকেই আমাৰ জীৱনটো এনেকেই যাব নেকি তাকে আশা কৰোঁ আৰু এটা কথা যিকেইজনে মোক ঠাট্টা কৰিছে নহয় তহঁতক মোৰ ভিডিঅ' নালগে চাবা শুনছা মই বঢ়িয়াকৈ কৈছোঁ তহঁতক ভিডিঅ' নাচাবি নালগে তহঁতে চাবা নালগে মই তহঁতক লাগি বনোৱা নাই যদিও বা কোনোবাই ভাল পাই চাই আগে চাবা দিছোঁ গতিকে মই তহঁতক ইমান ৰিকুৱেষ্ট কৰি পেলাই কোৱা নাই বোলে তই চাবিয়ে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবি ভিডিঅ'টো শ্বেয়াৰ কৰিবি ঠিক আছে মই সেনেকুৱাকৈ কোৱা নাই চাবা দৰকাৰে নাই আৰু যোনগিলাখনে চাই সিগিলাই চাব যোনগিলাই নাচাই নাই হয়নে নহয় ডাইৰেক্টটো চাৱাগিলাখনে চালা নাচোৱাগিলা নাই হয়নে নহয় গতিকে মোৰ ভিডিঅ'টো চা বুলি মই তহঁতক কোৱাও নাই ৰিকুৱেষ্ট কৰি বোলে মোৰ ভিডিঅ'টো চাওঁ বহুত ভাল ভিডিঅ' বনাইছোঁ
মইতো ইমান ভাল ভিডিঅ' বনোৱা ইউটিউবাৰ নহয়, গতিকে ইউটিউবৰ পৰা পইচা পাবা বহুত বাকী আছে। মই খালি এনে ভিডিঅ' জাষ্ট ষ্টাৰ্টিং কৰি চাইছোঁহে। মই অলপ ভিডিঅ' চবেই বনাই, গতিকে ময়ো পাৰোঁ নে নোৱাৰোঁ একবাৰ বনাই চাওঁ, হয়নে নহয়? গতিকে মানুহৰ চেষ্টাটো কৰি থাকিব লাগে সদায়। চেষ্টা কৰিলেহে বোলে কি পায়, যত্ন কৰিলেহে বোলে ৰত্ন পায়। গতিকে মই সেই চেষ্টা কৰি আছোঁ। পইচা পাবাক লাগি আশা নাই, পইচা পাম যি কোনোবা দিনা মই বাপ্পাও তেতিয়ালৈকে বহুত দিন আছে। গতিকে মই আমাৰ অসমৰ প্ৰায় মানুহে আকৌ ছাপোৰ্ট নকৰে। কিছুমান মানুহ মানে কি 100 টকাৰ ভিতৰত মোটামুটি তোৰ যদি 30 টকাই ছাপোৰ্ট কৰে, 30 টকাই ফাল্টু কথা ক'ব, 30-40 টকাই জানবা অলপ ভাল কথা ক'ব, এনেকুৱা ছাপোৰ্ট নকৰে, একতা নাই। এনেকুৱা পৰিৱেশত কেনেকৈ চলিবি? কিছুমান জাগাত ধৰি লওঁ এনেকুৱা আছে, তাক মানে কি আগবাৰেই লৈ যায়, শুনছা? কথাগিলাখান ভাবি চাবিচোন, তাক আগবাৰেই লৈ যায়। কিয় লৈ যায় বোলে দে সি এটা কাম যদি ভাল কৰে, গতিকে একদিন আমাৰো নাম হ'ব তাৰ লগত। গতিকে আমাৰো নাম হ'ব, আমিও তাৰ লগত খাৰা হ'লে আমাকো চিনি পাব, হয়নে নহয়? কথাখিনি এনেকুৱা ভাবি চাবিচোন। কিন্তু তাতে আমাৰ কিছুমান মানুহে কি কয়, যাৰ টকা আছে সি আগত দিব, যাৰ টকা নাই তাক মানে পাছত পেলাই থৈ দিব। মানে কি আস্থা আৰু নিষ্ঠা কিছুমান মানুহ থাকে না, ডাঙৰ লেকচাৰ মাৰা। বিহু ফাংচন এখন পাতলা, তাতে দান বৰঙি বেলেগে যদি 500 দিছি, সি যদি 10,000 দি দিলে নহয়, সিয়ে ডাঙৰ হৈ গ'ল ভাই। তাক একদম নিমন্ত্ৰণ জনাই বিহু ফাংচনৰ মঞ্চত আনকি গামচা চামচা দি সন্মান সহকাৰে একদম ধুনীয়াকৈ খোৱা ধোৱা সম্পূৰ্ণ কৰিব। তাক চালা 500 টকা দিয়াটো কামেই নাই গ'ল। গতিকে এইগিলাখন মানুহৰ কমন চেঞ্চ গিলা, মানুহ চবেই একেই, হয়নে নহয়? কাৰোবাৰ সক্ষম হৈছি 500 টকা দিছি, কোনোবাই সক্ষম হোৱা নাই 100 টকা দিছি, তথাপিতো দিছি নাই, এনেইতো যোৱা নাই, চাবা, হয়নে নহয়? কথাখিনি অলপমান চালি জাৰি চাই পেলাই ভিডিঅ'টো বনালোঁ মই। কিছুমান মানুহ হ'ব লাগে, 10,000 টকা দিয়াটোহে মানুহ। গতিকে 500, 150 টকা যোনে যিমান দিছে সিজনো মানুহ। 10,000 টকা দিয়া মানুহজনকো যদি সন্মান কৰিব জানা, তাক গামচা দিবা নালাগে 100 টকা দিয়াজনক, কমচে কম বঢ়িয়াকৈ এক কাপ চাহ মাতি নি পেলাই চেয়াৰখনত ধুনীয়াকৈ অলপমান বহিবাই দিয়া, বোলে আহক বহা, তামোল এখন দিয়া 7-10টে, সেনেকুৱা কৰিব লাগে একচুৱেলি। ঠিক আছে, তাৰ সক্ষম আছিল 10,000 টকা দিছি, ইয়াৰ সক্ষম নাই, সি 100 টকা দিছি, ঠিক আছে। সেইখিনি যদি মানুহৰ মনত সেনেকুৱা এটা ভাৱধাৰা লৈ পেলাই চলে নহয়, মানুহৰ মাজত কাজিয়া পেচাল, মানে কি শত্ৰু মিত্ৰু এইগিলাখান একো নাথাকিব। ভাল কথা হ'লে ভাল পৰিৱেশত চলিব। যদি সেনেকুৱা স্বাৰ্থপৰ জীৱনত চলে নহয়, কোনোদিন শেষ নহয়। এই কাজিয়া হাহাকাৰ, মানে কি মাৰপিট, প্ৰত্যেকখন ফাংচনতো মাৰপিট লাগব, কিবা এটা বিয়া সভা, কিবা এখন কৰ্মক্ষেত্ৰতো এনেকুৱা হ'ব, মানে কি সেইকাৰণে সেই বিষয় লৈ ভিডিঅ'টো বনালোঁ। আৰু কিছু বেলেগ পাৰ্থক্য মিক্স হৈ গৈছে, তাৰ বিষয় লৈ ভিডিঅ'টো বনালোঁ, বেয়া নাপাব আৰু কিবা কানি মিক্স হৈ গ'ল। আজিৰ কাৰণে সেইখিনিয়ে ক'ব লগা আছিল। আজিৰ কাৰণে বাই আৰু নে কি? বাই।